বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোৱে সমগ্ৰ অসমবাসীৰ মাজতে তোলপাৰ লগাইছে। প্ৰিয় দৰ্শক, বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হোৱা ফটোখন এইখন আপোনালোকে স্ক্ৰীণত দেখিছে। ফটোখনত দেখা গৈছে অসমৰ মোহময়ী জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা আৰু দীপলিনা ডেকাৰ লগত এজন যুৱক। দীপলিনা ডেকা আছে কইনা সাজত আৰু শিৰত সেন্দুৰ লোৱা, আৰু যুৱকজন আৰু দীপলিনা ডেকা দুয়োৰে ডিঙিত আছে মালা। আচলতে আপোনালোকে বাৰু কি বুলি ভাবে? এইখন ফটোৱে বৰ্তমান সময়ত সমগ্ৰ অসমবাসীৰ মাজত তোলপাৰ লগাইছে। বৰ্তমান সময়ত এই ফটোখনক লৈ একাংশই জনাইছে দীপলিনা বাক বিয়াৰ শুভেচ্ছা আৰু বহুলোকে কৰিছে মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আচলতে কথাটো বাৰু কি, সঁচাকৈ দীপলিনাৰ বিয়া নে দীপলিনাৰ আহিবলগীয়া কোনোবা নতুন গানৰ শ্বুটিঙৰ সময়ৰ এইখন ফটো? এই ফটোখনৰ সমান্তৰালভাৱে বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দীপলিনা বাই ইনষ্টাগ্ৰামত কাৰোবাক কৰা এটা মেছেজ, আৰু মেছেজটোত দীপলিনা বাই স্পষ্টভাৱে কৈছে যে দীপলিনা বাৰ বিয়া হোৱা নাই, ল'ৰাবোৰে দুখ কৰিব নালাগে, এয়া কেৱল দীপলিনা বাৰ আহিবলগীয়া নতুন গীতৰ দৃশ্যগ্ৰহণৰ সময়ত মৰা একপি ফটো। তো প্ৰিয় দৰ্শক, আপোনালোক কোনেও চিন্তা কৰিব নালাগে, দীপলিনা বাৰ বিয়া হোৱা নাই, এই কথা দীপলিনা বাই স্পষ্টকৈ জনাইছে। তো প্ৰিয় দৰ্শক, আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।